মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ খালী ঘৰবোৰত কি কি আখৰ হ'ব সেয়া তোমালোকক শিকাম। এতিয়া আমি স্বৰবৰ্ণবোৰৰ খালী ঠাইবোৰ পূৰণ কৰিম। অ, আ, হৰ্ষই, দীৰ্ঘই, হৰ্ষৌ, দীৰ্ঘৌ, ৰি, এ, ঐ, উ, ঔ। এতিয়া আমি ব্যঞ্জন বৰ্ণবোৰৰ খালী ঠাইবোৰ পূৰণ কৰিম। ক, খ, গ, ঘ, ঙ। প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয় জ, জ, নিয়। মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য। দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন। প, ফ, ব, ভ, ম। অন্ত্যেষ্ট্যয় ৰ, ল, ৱ। তালিব্য স, মূৰ্ধন্য স, দন্ত্য স, হ। ক্ষীয়, দৈবিন্দ্ৰ, থৈবিন্দ্ৰ, অন্ত্যেষ্ট্যয়। হসন্ত, অনুস্বার, বিসর্গ, চন্দ্ৰবিন্দু।